Hey guys, welcome back to my YouTube channel. আজি আছে guys Diwali আজি আৰু Diwaliৰ কাৰণে আমি এতিয়া কলপুলি আনিব যাওঁ আৰু কলপুলি আনি আপোনালোকক দেখুৱাই আছোঁ ঠাণ্ডা লৈছোঁ guys যাই আছোঁ এতিয়া আৰু গধূলি দেখুৱাই আছোঁ আপোনালোকক ক'ত কি কৰোঁ guys চাই থাকক আপোনালোকে তো guys ৰাস্তাত চবে কলপুলি পতা হ'ল আমি পতা নাই এতিয়া চাওক এইফালে কলপুলি উঠছে কি ধুনীয়াকৈ গণেশ বনাই দিছে guys এই টুপি কৰি দিছে দক চাওক এইফালে চাওক এফালে কলপুলি লাগছে দক গোটাই তো গাইছ মই এতিয়া কলপুলি লৈ আহিলোঁ আৰু কলপুলি লৈ আহি মই এতিয়া কমত ব্যস্ত গাইছ চাওক কলপুলিটো পুতি থৈ দিওঁ চাই থাকক আৰু পিছলৈকে ভালদৰে দেখুৱাই আছোঁ আপোনালোকক তো গাইছ ফাইনেলি আমাৰ গাঁথা গুণে গ'ল আৰু কলপুলিটো গাইছ বহুত ওলোৱা নাছিল সেইকাৰণে দাঙিব পৰা নাই ভালদৰে বহুত ডাঙৰ আছিল তাৰ এটা কাটি লৈছোঁ গাইছ চাওক ইমান ডাঙৰ কলপুলি এটা লৈ দিছোঁ আমি দাঙিব পৰা নাছিলোঁ তো গাইছ মই এতিয়া কলপুলিটো পুতি থৈ গৈছিলোঁ আৰু এতিয়া মানে আমাৰ মাজুবাই মানে মুচি আছে গাইছ আৰু চাওক এইফালে আমাৰ মাজুবাই মুচি আছে এতিয়া এইফালে চাওক গাইছ বহুত ডাঙৰ কলপুলি কাটি লৈছোঁ গাইছ আধাতে সৰু কলপুলি নাপলো না আৰু এটা আমাৰ বাউনী চাওক এতিয়া আৰু গধূলি দেখুৱাই আছোঁ দিয়ক আপোনালোকক পূজা চাব যাব পাৰোঁ আৰু নাচবাও পাৰোঁ পূজা চাব কি হয় গম নাপাওঁ যদি যাওঁ আপোনালোকক নিশ্চয় দেখুৱাম চাই থাকক ফাইনেলি গধূলি গ'ল আৰু এতিয়া চবে মানে ব্যস্ত এতিয়া ছাতি জ্বলাত চাওক এইফালে এইটো হৈছে আমাৰ বৰদেউতা গাইছ চাওক এইফালে দিছোঁ আৰু এইফালে চাওক চবেই ব্যস্ত হৈছে দিয়ক তো গাইছ আমি এতিয়া চেঠা গড়থানত আহিছোঁ আৰু চেঠা গড়থানত আমি এতিয়া চাকি তো গাইজ ফাইনেলি আমাৰ হৈ গ'ল চাকি লগোৱা চাৰু চাইড চাওক গাইজ কি ধুনীয়া কৰি লগাই দিছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন গাইজ এইটো হৈছে শিৱ মন্দিৰ গাইজ আৰু মেইন মন্দিৰটো দেখুৱাই আছোঁ আপোনালোক চাই থাকক ধুনীয়াকৈ চাৰু চাইডে দি দিছে চাই থাকিব বঢ়িয়াকৈ এতিয়া আমি মেইন মন্দিৰত আহি গ'লোঁ আৰু এতিয়া মেইন মন্দিৰত চবে কাম কৰি আছে গাইজ আৰু দেখুৱাই আছোঁ গোটেই মন্দিৰটো চাই থাকক গোটেই চাকি দিয়া হোৱা নাই আৰু গোটেই দিয়া হ'লে দেখুৱাই আছোঁ গাইজ ফাইনেলি চাৰু চাইডে হৈ গ'ল চাকি লগোৱা মানে আমাৰ এই ডাঙৰ মন্দিৰটোত আহি গ'লোঁ এতিয়া আৰু বাহিৰতো আছে চাই থাকক বাহিৰতো দেখুৱাই আছোঁ আপোনালোকক আৰু আমাৰ মন্দিৰতো যাম দেখুৱাম আপোনালোকক চাই থাকক
ঘরের উৎসব করে দিব খালি আর সবে চাকির নামত পইচা দিয়ক মিছামিছি ইলেক্ট্ৰনিক লাইটৰ নামত পইচা দিলে লাভ নাই গাইজ চাওক এনেকুৱাকৈ চাকি লগাই দিয়ক তেল অলপ বেছিকৈ দিলেও কোনো কথা নাই চবে চাকি লগায় আৰু গাইজ চাকি জ্বলালে পৰিৱেশটো ভালে থাকিব আৰু ভাল লগা হ'ব গাইজ লাইটতকৈ বেছি ভাল লগা হ'ব চাকি জ্বলক চবেই কি মোবাইলটো এনে দাঙি দিছি তো গাইজ আজিলৈ ইহঁতে আছিল দীপাৱলীৰ ভিডিঅ' আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ সেনে কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব